মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে খেল খেলি নিশ্চয় ভাল পোৱা, নহয় জানো? এইকেইদিন টিভিটো অলিম্পিক গেমছৰ বিষয়ে দি আছে, হয়নে নহয়? তোমালোকে চাইছানে? অলিম্পিক গেমছ মানেনো কি? তাত কি কি খেল খেলোৱা হয়? অলিম্পিক গেমছত তোমাৰ ক্ৰিকেটৰ বাদে প্ৰায় সকলোখিনি খেলেই খেলোৱা হয়। তাত দেশ-বিদেশৰ পৰা বহুত পাৰদৰ্শী তেনেধৰণৰ খেলুৱৈ আহে আৰু তেওঁলোকৰ ভাল ভাল প্ৰদৰ্শন দেখুৱায় আৰু তেওঁলোকে এইবোৰ খেলৰ জৰিয়তে নিজৰ নিজৰ দেশৰ সুনাম কঢ়িয়াই আনিব পাৰে। যেনেধৰণে আমাৰ ভাৰতৰ লাভলীনা বৰগোহাঁই, তেওঁ আমাৰ অসমৰ পৰা গৈছে আৰু অসমৰ পৰা যোৱাই তেওঁ প্ৰথম অলিম্পিক গেমছত খেল খেলা খেলুৱৈ হয়। গতিকে তেওঁ আমাৰ ভাৰতৰ বাবে গৌৰৱ, কেৱল অসমৰ বাবে নহয়, ভাৰতৰ বাবে গৌৰৱ, হয়নে? তাৰপিছত লাভলীনাই কি মেডেল পাইছে নহয়, ব্ৰঞ্জৰ মেডেল। তেওঁ কি খেলিছিলে? তেওঁ এগৰাকী বক্সাৰ হয়, হয়নে নহয়? বক্সিঙত তেওঁ ব্ৰঞ্জৰ মেডেল পাইছিলে। আৰু নীৰজ চোপ্ৰা বুলি এজন খেলুৱৈ আছে, জাভলিন থ্ৰ' কৰে তেওঁ, হয়নে নহয়? এথলেটি হয় তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। লগতে মিজোৰামৰ মীৰাবাই চানু আছে, PV সিন্ধু আছে, হয়নে নহয়? তেনেধৰণে হকী, পুৰুষ হকী টীমে চিলভাৰ মেডেল আনিবলৈ সক্ষম হৈছে, হয়নে নহয়? তেনেধৰণে আৰু এনেধৰণে মুঠ 7জন খেলুৱৈয়ে আমাৰ দেশত এইবাৰ কি মেডেল আনিবলৈ সক্ষম হৈছে আৰু আমাৰ দেশৰ বাবে তেওঁলোক গৌৰৱ। আৰু যিসকলে মেডেল আনিবলৈ সক্ষম হোৱা নাই কিন্তু অলিম্পিক গেমছত গৈ অংশগ্ৰহণ কৰিছে, তেওঁলোকো আমাৰ দেশৰ বাবে গৌৰৱ, কাৰণ তেওঁলোকেও বহুত কষ্ট কৰি এইটো পৰ্যায় পাবলৈ সক্ষম হৈছে। গতিকে তোমালোকৰো চাগে মন যায় কেতিয়াবা, হয়নে নহয়? তোমালোকো চাগে কোনোবাই কিছুমান খেলত বৰ ভাল, হয়নে নহয়? বৰ ভাল পাৰফৰ্ম কৰিব পাৰা। গতিকে এনেধৰণে তোমালোকে অভ্যাস কৰি যাব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰি কৰি তোমালোকেও এটা সময়ত গৈ ভাল খেলুৱৈ হ'ব পাৰিবা আৰু এনেকুৱা নেশ্যনেল, ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত গৈ তোমালোকে নিজৰ পাৰফৰ্মেঞ্চ দেখুৱাবলৈ সক্ষম হ'বা। আৰু সেইটো আমাৰ দেশৰ বাবে বৰ ভাল কথা হ'ব। গতিকে আমি আজি এই খেলৰ বিষয়ে পঢ়িবলৈ পাম। আৰু এটা কথা, এইবাৰ অলিম্পিক গেমছ ক'ত হৈছে তোমালোকে জানানে? এইবাৰ অলিম্পিক গেমছ জাপানৰ ৰাজধানী টকিঅ'ত হৈছে। এইটোক কয় এই গেমছটোৰ নাম হৈছে অলিম্পিক্স 2020। এতিয়া অলিম্পিক্স 2020 মানে কি? এই অলিম্পিক গেমছটো 4 বছৰৰ মূৰে মূৰে হয়, ঠিক আছে? এইটো হৈছিলে তোমাৰ 2016 চনত, ইয়াৰ আগৰটো। তাৰপিছত এইটো হ'বলগীয়া কথা আছিলে 2020ত, কিন্তু ক'ভিড পেণ্ডেমিকৰ কাৰণে এইটো অলপ পষ্টপন, তাৰমানে পিছুৱাই দিয়া হ'ল। পিছুৱাই দি 2021ত ই জুলাইৰ পৰা আৰম্ভ হৈছে, গম পাইছেনে? সেইকাৰণে এইটো অলিম্পিক 2020 বুলি কৈছে। ঠিক আছে বাৰু, মই অলিম্পিক গেমছৰ বিষয়ে কিয় আলোচনা কৰিলোঁ জানানে, বা গেমছৰ বিষয়ে? কাৰণ আজি আমি এই লেচনটো যে পঢ়িম, এই লেচনটো তোমালোকৰ এনেকুৱা গেমছৰ বিষয়ে আলোচনা কৰা হৈছে। তোমালোকৰ টেক্সট বুকৰ ইংৰাজী টেক্সট বুকৰ তোমালোকে লেচন নম্বৰ 6 উলিয়াই লোৱা। চোৱা, লেচনটোৰ নাম কি? দ্য জয় অফ লিভিং। তাৰমানে কি? জীয়াই থকাৰ আনন্দ। জয় মানে কি? আনন্দ। লিভিং মানে জীয়াই থকা, হয়নে নহয়? তো কিহৰ জীয়াই থকাৰ আনন্দ? এতিয়া জীয়াই থকাৰ আনন্দনো কিয় কৈছে? ইয়াৰ লগতনো খেলৰ কি সম্পৰ্ক আছে? এনেতো বাৰু খেল খেলি আমি আনন্দ পাওঁ, নহয় জানো? কিন্তু ইয়াত কি কি কথা কৈছে আহা আমি এতিয়া আলোচনা কৰিম। ব'লা এতিয়া আমি পঢ়োঁ। চোৱা, ইয়াত কি কৈছে? দ্য জয় অফ লিভিং। মই ক'লোৱেই জীয়াই থকাৰ আনন্দ। ৰিড দ্য ফলোয়িং, তাৰমানে এইখিনি তলৰখিনি পঢ়িবলৈ কৈছে আমাক। উই অল লাভ গেমছ এণ্ড স্পৰ্টছ। আমি সকলোৱে কি ভাল পাওঁ বুলি কৈছে? গেমছ এণ্ড স্পৰ্টছ। আমি খেল ভাল পাওঁ। উই ৱাচ দেম ইন দ্য ফিল্ড। আমি ক'ত চাবলৈ যাওঁ? আমি ক'ত চাওঁ? আমি এই খেলবোৰ বা স্পৰ্টছ আমি ক'ত চাবলৈ যাওঁ বা ক'ত চাওঁ? ফিল্ডত, পথাৰত, হয়নে নহয়? ইন দ্য ট্ৰেকছ এণ্ড ইন দ্য টেলিভিশ্যন স্পৰ্টছ প্ৰগ্ৰেমছ। আৰু ক'ত ক'ত বুলি কৈছে? ইন দ্য ট্ৰেকছ। ট্ৰেকছ মানে যে লাইনবোৰ থাকে যে ট্ৰেকছ, হয়নে নহয়? তেনেধৰণৰ ৰাস্তাৰ নিচিনাকৈ বনাই দিয়ে যে ট্ৰেকছ, সেইবোৰ কয়। এই যে এনেকুৱা দেখিছেনে? এনেকুৱা এই যে আঁচবোৰ পৰা আছে, এইবোৰক কয় কি? ট্ৰেকছ। এইবোৰক কয় ট্ৰেকছ। এণ্ড ইন দ্য টেলিভিশ্যন স্পৰ্টছ। আৰু ক'ত?
টেলিভিশ্যনত চাওঁ টিভিত চাওঁ আৰু স্পৰ্টছ প্ৰগ্ৰেম যিবোৰ মানে টেলিভিশ্যনত যিবোৰ স্পৰ্টছ প্ৰগ্ৰেম থাকে স্পৰ্টছৰ চেনেলবোৰ থাকে নহয় তাত খেলবোৰ দেখাই থাকে সেইবোৰত আমি খেলবোৰ চাবলৈ পাওঁ হয়নে These are some of the expressions that you may have heard এইবোৰ কিছুমান এক্সপ্ৰেছনছ মানে কি অংগী ভংগী that you may have heard যে তুমি শুনিবলৈ পাইছা এতিয়া কি আমি শুনিবলৈ পাইছোঁ আহা আমি চাম এইখিনি চাই আমি পঢ়িম ইয়াত এ নম্বৰ ফটোখনত কি কৈছে চোৱা with the last beat of strength স্মিতা ran to the finish line ইয়াত চোৱা ৰেনটো কিন্তু পাষ্ট ফৰ্মত আছে ভাৰ্ব টুত আছে দেখিছানে RAN ৰেন তাৰমানে তোমালোকে এনেকুৱা শুনিছানে টিভিত কৈ থাকে নহয় মানুহবোৰে কমেণ্ট্ৰি কৰে বুলি কয় এই এতিয়াই স্মিতাই কি কৰিব এতিয়াই গৈ তেওঁ ট্ৰেক পাৰ হৈ তেওঁ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ব এনেকৈ কয় নহয় বা এতিয়াই চাবা ৰাহুল বাইচুং ভুটিয়া এতিয়াই গ'ল দিব এনেকৈ কোৱা শুনিছানে তোমালোকে এই যে টিভিত যে খেলবোৰ দেখাই থাকে আৰু কোনোবাই যে কথাবোৰ কৈ থাকে সেইবোৰক কয় কমেণ্ট্ৰি ঠিক আছে সেইবোৰ তেনেকুৱা ধৰণৰ কথা ইয়াত কৈছে চ উইথ দ্য লাষ্ট বিট অফ ষ্ট্ৰেংথ তাৰ মানে স্মিতাৰ কি একেবাৰে মানে কয় নহয় যিমান শক্তি আছে সিমান শক্তি লৈ তাই দৌৰিছিল আৰু কি কৰিছিলে ফিনিছ দ্য লাইন এয়া লাইনটো দিয়া আছে যে এনেকৈ চিধাকৈ আঁচটো পৰা আছে এইটো লাইন তাই ফিনিছ কৰিছে একেবাৰে পূৰ্ণ একদম শক্তিৰে স্মিতাই দৌৰি তাৰ লাইনটো ফিনিছ মানে শেষ কৰিলে সম্পূৰ্ণ কৰিলে এইটো হৈ গ'ল আমি এ নম্বৰ ছবিটোৰ পৰা পঢ়িলোঁ হয়নে নহয় তাৰপিছত বি নম্বৰটো কি আছে থ্ৰ' দ্য ৰিং টু হাৰ তাৰমানে এই ল'ৰাটোৱে ছোৱালীজনীৰ ফালে এনেকৈ ৰিং থাকে নহয় এনেকৈ ৰিং পেলোৱা দেখিছানে এনেকৈ ৰিং যে পেলায় সেই ৰিং মানে কি কৰিছে ছোৱালীজনীৰ ফালে দলিয়াই দিছে এনেকৈ থ্ৰ' মানে কি দলিয়াই দিয়া থ্ৰ' দ্য ৰিং টু হাৰ তাৰমানে তাইলৈ ৰিংটো দলিয়াই দিছে এনেকুৱা তোমালোকে শুনিছানে ডিছকাছ থ্ৰ' তোমালোকে যদিও এতিয়া খেলিবলৈ পোৱা নাই ডিছকাছ থ্ৰ' জেভলিন থ্ৰ' শ্বৰ্টফুট থ্ৰ' সেইখিনি তোমালোকক স্কুলত খেলিবলৈ পাবাই স্কুলত তোমালোকক এইবোৰ খেলোৱা হয় আৰু ৰিংটোতো তোমালোকে খেলিছাই হয়নে নহয় তাৰপাছত চি নম্বৰটো কি কৈছে চোৱা শ্বি হিট দ্য বল অভাৰ দ্য নেট তাৰমানে তাই হিট মানে কি হিট মানে এনেকুৱা মৰা হিট মানে কি বুলি কয় মৰা তাই মাৰি পঠিয়াইছে কি মাৰি পঠিয়াইছে বলটো কাৰ ফালে অভাৰ দ্য নেটৰ ওপৰেদি তাই বলটো এনেকৈ মাৰি পঠিয়াইছে গম পাইছা গতিকে এইবোৰ কথা তোমালোকে নিশ্চয় শুনিছা এইবোৰ একোটা গেম হয়নে নহয় এইবোৰ কি হয় বুলি কৈছোঁ এইবোৰ একোটা গেম এনেধৰণৰ এইটো টেনিছ হয় এই যে বল মাৰি পঠাইছে এইটো কি হয় টেনিছ খেল বুলি কয় তাৰপাছত টেনিছ মানে কি এইটো লন টেনিছ দেই টেবুল টেনিছটো টেবুলত খেলে এইটো যিটো অভাৰ দ্য নেট খেলে এইটো কয় লন টেনিছ তাৰপাছত এইটো ৰিং খেলা আছে ৰিং খেল এটা দেখিছা তাৰপিছত ডিছকাছ থ্ৰ' এনেকুৱা দেখিছা তাৰপিছত এইটো কি হয় ৰাণ দৌৰ খেল হয়নে নহয় তো এইবোৰ হৈছে কি এইবোৰতো তোমালোকে শুনিছাই হয়নে নহয় এইবোৰ খেলৰ নাম গতিকে ইয়াত এটা ষ্টৰি দিয়া আছে নেক্সট আমি এই ষ্টৰিটো এতিয়া পঢ়িম ষ্টৰিটোনো কি কৈছে এইটো খেলৰ ওপৰতে হয় ষ্টৰিটো এতিয়া আমি পঢ়িলেহে গম পাম চোৱা কি আছে ৰিড দ্য ফলোয়িং ষ্টৰি এবাউট আ বয় নেমড তৰুণ ৰ'বা তাৰমানে ইণ্টাৰ স্কুল বিদ্যালয়বোৰৰ মাজত কি চলি আছিলে খেল চলি আছিলে তৰুণছ টিম হেড প্ৰেক্টিছড ৱেল তৰুণৰ টিমটো বা তৰুণৰ দলটো ভাল ধৰণে প্ৰেক্টিছ কৰিছিলে হি ৱাজ গয়িং টু মেক চিয়'ৰ প্ৰেক্টিছ মানে কি অভ্যাস কৰা মই কৈছিলোঁ নহয় প্ৰেক্টিছড ৱেল মানে ভালদৰে প্ৰেক্টিছ কৰিছিলে হি ৱাজ গয়িং টু মেক চিয়'ৰ হি প্লেড ৱেল তো সি মানে তৰুণৰ কথা কৈছে তৰুণে প্ৰায় নিশ্চিত আছিলে চিয়'ৰ মানে নিশ্চিত হোৱা তৰুণ নিশ্চিতই আছিলে যে তাৰ দলটোৱে বা সি ভালদৰে খেলিব হি উড বি প্লেইং ফৰ টিম এ তৰুণে কোনটো টিমৰ লগত খেলিছে টিম এৰ লগত খেলিছে তৰুণ টিম এৰ প্লেয়াৰ হয় আগেইনষ্ট টিম বি তাৰমানে টিম বিৰ বিপৰীতে টিম এৰ লগত তৰুণে খেলিছে তাৰমানে তৰুণ কোনটো টিমত আছে বুলি কৈছে টিম এত আছে আৰু কাৰ বিৰুদ্ধে খেলিছে টিম বিৰ বিৰুদ্ধে খেলিছে অফ দ্য নেইবাৰিং স্কুল মানে তাৰ ওচৰ চুবুৰীয়া স্কুলখন টিম বি আৰু তাৰ স্কুলখন হৈছে কি টিম এ নেইবাৰিং মানে কি নেইবাৰ মানে চুবুৰীয়া হয়নে নহয়
তো তাৰ চুবুৰীয়া স্কুলখনৰ লগত সিহঁতৰ স্কুলখনে খেলিছে হি থট সি ভাবিছিল কি ভাবিছিল টুমৰ'জ মেটচ উইল বি দ্য মষ্ট ইম্পৰ্টেণ্ট ওৱান ফৰ টিম এ টুমৰ' মানে কি অহাকালিৰ খেলখন মষ্ট ইম্পৰ্টেণ্ট উইল বি তাৰমানে এতিয়ালৈকে হোৱা নাই হ'বহে অহাকালিৰ খেলখন হ'ব কি হ'ব মষ্ট ইম্পৰ্টেণ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ ওৱান ফৰ টিম এ টিম এৰ বাবে অহাকালিৰ খেলখন আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব এই কথাটো তৰুণে ভাবি আছিল অন দ্য ফলোয়িং ডে পিছদিনাখন কি হ'ল পিছদিনাখন এট 3 PM 3 বজাত PM মানে দুপৰীয়া 3 বজাত তৰুণ এণ্ড হিজ টিম went to the football ground তৰুণ আৰু তাৰ দলটো গৈছিল to the football ground ফুটবল খেলা খেলপথাৰলৈ গ্ৰাউণ্ড মানে কি খেলপথাৰ হয়নে নহয় ময়দান বুলি কয় যে হিন্দীত ময়দান সেই ফুটবল খেলা গ্ৰাউণ্ডটোলৈ বা খেলপথাৰলৈ সিহঁতৰ তৰুণ আৰু তাৰ টীমটোৱে গৈছিল টিম বি ৱাজ অলৰেডি দেয়াৰ টিম বিটো ইতিমধ্যে তাতেই আছিলে দেয়াৰ প্লেয়াৰ্ছ লুকড কনফিডেণ্ট টিম বিৰ টীমটো কেনেধৰণৰ দেখাইছিলে সিহঁতি কনফিডেণ্ট তাৰমানে কনফিডেণ্ট মানে কি আত্মবিশ্বাসী হয়নে নহয় তেওঁলোক বৰ মানে কি আছিলে কনফিডেণ্ট আছিলে আত্মবিশ্বাসী দেখা গৈছিলে দ্য প্লেয়াৰ্ছ অফ দ্য টু টিমছ শ্বুক হেণ্ডছ তাৰপিছত কি হয় তোমালোকে খেলিলে দেখিছা নহয় দুইটা টীমৰ মাজত প্ৰথমে কি কৰে হেণ্ডশ্বেক কৰে এনেকৈ হাতে হাত মিলাই এনেকৈ হেণ্ডশ্বেক কৰে কি ক'লে দ্য প্লেয়াৰ্ছ অফ দ্য টু টিম শ্বুক হেণ্ডছ দুয়োটা দলৰ খেলুৱৈবোৰে হাত মিলালে দ্য ৰেফাৰী টছড আ 1 rupee কইন তাৰপিছত ৰেফাৰী ফুটবল খেলখন যিজনে পৰিচালনা কৰে তাক ৰেফাৰী বুলি কয় দেখিছাই নহয় সেই যে হুইচেল মাৰে বাঁহী চাহী বজাই থাকে যে কিবা দিগদাৰ হ'লে হয়নে নহয় সেইটো কয় ৰেফাৰী দ্য ৰেফাৰী টছড ৰেফাৰীয়ে তাৰপাছত টছ কৰিলে আ 1 rupee কইন কিহেৰে টছ কৰিলে এটা এটকীয়া মুদ্ৰাৰে বা এটকীয়াৰ এনেকুৱা যে সেই কইনবোৰ থাকে তাৰে কি কৰিলে এনেকৈ টছ কৰিলে কইন এণ্ড টিম বি ৱন দ্য টছ আৰু টছত কোন জিকিলে টিম বি জিকিলে হ'ল নেক্সট পেৰেগ্ৰাফ আছে চোৱা উইথ দ্য কিক অফ বাই টিম এয়া দেখিছেনে এয়া ৰেফাৰী হয় ৰেফাৰীয়ে টছ কৰিছে এনেকৈ মুদ্ৰাটো আৰু টছত কোন জিকিলে টিম বি জিকিলে উইথ দ্য কিক অফ বাই টিম বি তাৰমানে টছত জিকাৰ কাৰণে টিম বিয়ে প্ৰথমে বল পাব কিক কৰিবলৈ তাৰমানে কিক মৰা মানে কোনটো গোৰ মৰাটো কয় কিক মৰা হয়নে নহয় তাৰমানে বলটো কিক অফ কৰিব টিম বিয়ে দ্য মেটচ ষ্টাৰ্টেড খেল আৰম্ভ হ'ল ইট ৱাজ টাফাৰ দেন হোৱাট তৰুণ হেড ইমেজিনড তৰুণে মানে যিমান ভাবিছিলে আজি খেলখনৰ বিষয়ে তাতকৈ বেছি এইটো টাফাৰ হৈ গ'ল তাৰমানে কঠিন হৈ গ'ল কঠিনতকৈ আৰু অলপ বেছি কঠিনটোক কয় টাফেষ্ট সেইটো তোমালোকে ডিগ্ৰী পঢ়োঁতে গম পাবা ইট ৱাজ টাফাৰ দেন হোৱাট তৰুণ হেড ইমেজিনড তৰুণে কল্পনা কৰাতকৈও খেলখন কি হ'ল অলপ কঠিন হৈছিল টিম বি নিউ ডেট তৰুণ ৱাজ দ্য বেষ্ট প্লেয়াৰ অফ টিম এ টিম বিয়ে জানিছিল যে এইটো নোৰ পাষ্ট টেন্স হয় নিউ ন'ন পাইছা নহয় এইটো কি হয় জানিছিল টিম বিয়ে জানিছিল যে ডেট মানে যে জানিছিল যে তৰুণ ৱাজ দ্য বেষ্ট প্লেয়াৰ অফ টিম এ টিমেৰ তৰুণ যে আটাইতকৈ ভাল খেলুৱৈ সেইটো টিম বিয়ে জানিছিলে দ্য প্লেয়াৰ্ছ অফ টিম বি টাৰ্গেটেড হিম সেইবাবে টিম বিয়ে কি কৰিছিলে তৰুণক টাৰ্গেট কৰিছিলে ফ্ৰম দ্য বিগিনিং একেবাৰে আৰম্ভণিৰ পৰা এতিয়া তৰুণটো টিম এৰ হৈ খেলিছে হয়নে নহয় এতিয়া টিম এৰ বেষ্ট প্লেয়াৰ তাৰমানে আটাইতকৈ ভাল খেলুৱৈ আছিলে তৰুণ সেইকাৰণে টিম বিয়ে এই কথাটো জানিছিলে জানি টিম বিয়ে কি কৰিছিলে খেলৰ একেবাৰে আৰম্ভণিৰে পৰাই কাক টাৰ্গেট কৰা আৰম্ভ কৰি দিলে তৰুণক টাৰ্গেট কৰা আৰম্ভ কৰি দিলে কি কৰিলে দে ৱেৰ অলৱেজ এৰাউণ্ড হিম এণ্ড ষ্টপড হিম ফ্ৰম কিকিং দ্য বল বাই ফ'ৰ্চ সিহঁতি কি কৰে সিহঁতি তৰুণৰ আশে পাশে কি হয় এনেকৈ ঘেৰাও কৰি লয় অলৱেজ এৰাউণ্ড এয়া সিহঁতি কি কৰে সদায়
তাক এনেকৈ ঘেৰাও কৰি লয় চাৰিওফালে এণ্ড ষ্টপড হিম ফ্ৰম কিকিং দ্য বল বাই ফ'ৰ্চ আৰু বাই ফ'ৰ্চ মানে কি বাই ফ'ৰ্চ মানে শক্তিৰে সিহঁতি কি কৰে তাক বলটো গোৰ মৰাত বা কিক কৰাত তাক বাধা দিয়ে বা ৰখাই দিয়ে হি ৱাজ পুশ্ড টু দ্য গ্ৰাউণ্ড ছেভাৰেল টাইমছ তৰুণ মানে তাক যে এনেকৈ ঘেৰাও কৰি তাক যে এনেকৈ বাধা দিয়ে বা ৰখাই দিয়ে নহয় সিহঁতি শক্তিৰে সেইকাৰণে সি কি হ'ল পুশ্ড টু দ্য গ্ৰাউণ্ড বহুতবাৰ তাক ঠেলি দিয়াৰ ফলত সি কি হ'ল মাটিত পৰি গ'ল তাৰমানে গ্ৰাউণ্ডত পৰি গ'ল পুশ্ড টু দ্য গ্ৰাউণ্ড ছেভাৰেল টাইমছ কেইবাবাৰো তাক তেনেধৰণৰ কৰা হ'ল তাৰমানে এনেকৈ মাটিৰ ফালে তাক ঠেলি দিয়া হ'ল তলৰ ফালে তাৰপিছত কি হ'ল দ্য গেম ৱাজ গেটিং ৰাফ এনেধৰণে টিম বিয়ে মানে টিম এৰ লগত কৰি মানে গেমটো খেলখন কি কৰি দিলে অলপ কঠিন কৰি দিছে ৰাফ মানে বেয়া কৰি দিছে মানে খেলখন ইন দ্য ছেকেণ্ড হাফ তাৰপিছত এই যে ফাৰ্ষ্ট হাফ আৰু ছেকেণ্ড হাফ থাকে নহয় ফুটবলত দেখিছানে তোমালোকে তাৰমানে ফাৰ্ষ্ট হাফত 45 মিনিটছ থাকে ছেকেণ্ড হাফত 45 টোটেল 90 মিনিটছ থাকে এনেকৈ থাকে নহয় তোমালোকে দেখিছা নাই সেইটোৱে মানে কৈছে ফাৰ্ষ্ট হাফত 45 মিনিটছ খেলিলে তাৰপিছত ব্ৰেক দিয়ে নহয় অলপ ব্ৰেক দিয়াৰ পাছত আকৌ ছেকেণ্ড হাফ আৰম্ভ হ'ল তেতিয়া ছেকেণ্ড হাফত কি হ'ল দ্য ৰেফাৰী হেড আ টাফ টাইম কণ্ট্ৰলিং টিম বি মানে ইমানেই বেছি কৰি আছিলে যাৰ বাবে ৰেফাৰীও মানে টিম বিক কণ্ট্ৰল কৰা তাৰমানে নিয়ন্ত্ৰণ কৰা কঠিন হৈ গ'ল তাৰপিছত কি হ'ল তৰুণে তেতিয়া ভাবিলে আই মাষ্ট এক্ট ফাষ্ট টু স্ক'ৰ আ গ'ল মই গ'ল কৰাৰ বাবে অলপ বেগী হ'বই লাগিব এইটো কথা কোনে ভাবিলে তৰুণে যিহেতু তৰুণক বাৰে সিহঁতি বাধা দি আছে সিহঁতি গোটেইকেইটা তৰুণক ঘেৰাও কৰি লয় ঘেৰাও কৰি তাক বলটো মাৰিবলৈ দিয়া নাই তাক বাৰে তলৰ ফালে ঠেলি পঠিয়ায় তেতিয়া তৰুণে ভাবিলে নহয় এনেকুৱা নহ'ব টাইমটোতো গৈ আছে টাইম ইজ ৰানিং আউট তাৰমানে কি টাইমটো গৈ আছে গতিকে মই সিমান সোনকালে বেগেৰে মই গ'ল স্ক'ৰ কৰিব লাগিব তাৰমানে মই গ'ল দিবই লাগিব সেই যে বলটোক যেতিয়া নেটটোৰ ভিতৰত যে এনেকৈ ভৰিৰে গুৰিয়াই যে এনেকৈ সুমুৱাই দিয়ে তেতিয়া কি হোৱা বুলি কয় গ'ল হোৱা বুলি কয় হয়নে নহয় তাৰপিছত উই শ্বেল লছ দ্য মেটচ যদি এনেধৰণে চলি থাকে তৰুণে ভাবিছে তেতিয়াহ'লেতো আমি মেটচখন হাৰি যাম তেতিয়া কি হ'ব গতিকে মই যেনেধৰণে হওক মই বেগেৰে গ'ল কৰিবই লাগিব হি ৰেন ভেৰি ফাষ্ট তেতিয়া সি কি কৰিলে বৰ বেগেৰে সি দৌৰিবলৈ ধৰিলে এণ্ড ৰিচড দ্য বল আৰু বলটো পাবলৈ সক্ষম হ'ল বলটো পালে দ্য ফিল্ড ৱাজ ক্লিয়াৰ নাও এতিয়া ফিল্ডখন কি আছিলে চফা আছিলে মানে এতিয়া ফিল্ডখন ক্লিয়াৰ আছিলে তাৰমানে বাকী প্লেয়াৰ্ছবোৰ নাছিলে ইট ৱাজ গয়িং টু বি আ চিয়'ৰ শ্বট আৰু এইটো মানে নিশ্চিতই আছিলে যে সি এতিয়া শ্বট কৰিবই পাৰিব তাৰমানে শ্বট কৰি গ'ল কৰিবই আৰু বাট ছাডেনলি কিন্তু হঠাতে বাট মানে কিন্তু ছাডেনলি মানে হঠাতে তৰুণ ৰৈ গ'ল আৰে কিয় তৰুণ ৰৈ গ'ল হি ডিড নট কিক দ্য বল সি বলটো কিক কৰা নাই মানে গুৰিয়াই দিয়া নাই both the teams were surprised তেতিয়া দুইটাই দলে কি হৈ গ'ল আচৰিত হৈ গ'ল ছাৰপ্ৰাইজড মানে আচৰিত হৈ যোৱা আৰে তৰুণে চোন ইমান ধুনীয়া খালী পথাৰ পাইছে য'ত নেকি সি ইমান বেগেৰে দৌৰি আহিছে বাকী প্লেয়াৰ্ছবোৰক পিছ পেলাই দিলে গতিকে সি তাৰ সুবিধা থকা স্বত্তেও সি কিয় গ'ল কৰা নাই সেই ভাবি দুইটা টিমেই তৰুণৰ টিমটো আৰু সিহঁতৰ বিৰোধী টিমটো আচৰিত হৈ গ'ল তৰুণে দেখিছিল যে দ্য ৰেফাৰী হেড নট নটিছড দ্য গ'লকিপাৰ অফ টিম বি লাইং ইনজিউৰ্ড নিয়েৰ দ্য গ'ল পোষ্ট তাৰমানে তৰুণে কি দেখা পালে হঠাতে যে যিজন ৰেফাৰী আছিলে তেওঁ টিম বিৰ কি বুলি কৈছে এজন প্লেয়াৰ হয় যিজন গ'ল পোষ্ট তাৰমানে গ'ল পোষ্টৰ ওচৰত সেই যে নেট থকাটো সেইটো গ'ল পোষ্ট বুলি কয় য'ত গ'ল কৰে তাৰ ওচৰত যে এজন খেলুৱৈ থাকে নহয় গ'ল ৰখাবলৈ হয়নে নহয় সেইজন কি হ'ল তাতে ইনজিউৰ্ড মানে কি আঘাতপ্ৰাপ্ত হৈ লাইং মানে পৰি আছিলে এনেকৈ আৰু সেইটো কথা ৰেফাৰীয়ে কি কৰা নাছিলে চোৱা নাছিলে তাৰমানে সেই যে নেটৰ ওচৰত যে থাকে সেইজনক যিজনে বল ৰখাবলৈ ৰৈ থাকে তাক কয় গ'লকিপাৰ গম পাইছানে তো সেই গ'লকিপাৰ কি হৈ আছিলে আঘাতপ্ৰাপ্ত হৈ সেই তাত গ'ল পোষ্টৰ ওচৰতে পৰি আছিলে কিন্তু সেইটো কথা ৰেফাৰীয়ে লক্ষ্য কৰাই নাছিলে
কিন্তু সেইটো তৰুণে দেখা পালে। তৰুণে দেখা পাই কি কৰিলে? তৰুণ ছিগনেলড টু দ্য ৰেফাৰী। তেতিয়া তৰুণে ছিগনেল দিয়া মানে কি? ইংগিত দিয়া, হয়নে নহয়? ছিগনেল টু দ্য ৰেফাৰী, ৰেফাৰীক ছিগনেল দিলে। দ্য ৰেফাৰী ব্লিউ দ্য হুইচেল। ব্লিউ মানে কি? ব্লিউ মানে বজোৱা, একচুৱেলি ব্ল' মানে বজোৱা, এইটো পাষ্ট ফৰ্মত আছে ব্লিউ, ব্লিউ ব্লোন। তেতিয়া ৰেফাৰীয়ে হুইচেল মানে সেই বাঁহীটো বজালে এণ্ড ষ্টপ দ্য গেম, আৰু খেলখন ৰখাই দিলে। তৰুণছ টিম মেম্বাৰ্ছ ৱেৰ এংগ্ৰি। তৰুণে ৰৈ দিয়া দেখি তাৰ দলটোৱে তাৰ ওপৰত খং কৰিলে। এংগ্ৰি মানে খং কৰা। হোৱাই ডিডণ্ট তৰুণ কিক দ্য বল। তৰুণে কিয় বলটো গুৰিয়াই নিদিলে বা কিক নকৰিলে? ইট ৱাজ গয়িং টু বি আ চিয়'ৰ গ'ল। এইটো নিশ্চিতভাৱে এটা গ'ল হ'লে হয়। বাট দ্য ৰেফাৰী ট'ল্ড দ্য বয়জ। তেতিয়া ৰেফাৰীজনে ল'ৰাবোৰক ক'লে, হোৱাট তৰুণ ডিড ৱাজ কুৱাইট ৰাইট। তৰুণে যি কৰিছিল বা যি কৰিলে সেইটো একদম শুদ্ধ। তাৰমানে সি যি কৰিলে সেইটো একেবাৰে ভাল কাম কৰিছে, সেইটো কৈছে। তৰুণছ একশ্যন ছিম টু টাচ দ্য হাৰ্ট অফ টিম বি। ইমান দেৰিতো টিম বিয়েতো তৰুণক হিংসা কৰি আছিলে, হয়নে নহয়? আৰু তৰুণক ইমান দেৰি তাক কি কৰি আছিলে? তাৰ ওপৰত কৰি আছিলে, শক্তি প্ৰয়োগ কৰি আছিলে যাতে সি গ'ল কৰিব নোৱাৰক, মানে বৰ মানে তাক কিবা মানে এটা কৰি আছিলে, হয়নে নহয়? হিংসা কৰি আছিলে। কিন্তু এইটো ঘটনা দেখি টিম বিৰ কি হ'ল? অন্তৰ চুই গ'ল। তৰুণৰ এনেধৰণৰ কাৰ্য দেখি টিম বিৰ অন্তৰ চুই গ'ল। কাৰণ তৰুণে চোৱাচোন, তৰুণৰ টিমৰ ল'ৰাও নাছিলে সেইটো, হয়নে নহয়? টিম বিৰ ল'ৰা আছিলে যিজনে আঘাত পাইছিলে। গতিকে টিম বিৰ ল'ৰা হ'লেও কি হ'ব? তৰুণে দেখিছে যে এজন ল'ৰাই এনেধৰণে আঘাত পাই এনেদৰে পৰি আছে, গতিকে মই তাক সহায় কৰিব লাগে, হয়নে নহয়? গতিকে এইটো তৰুণে মানৱীয়তাৰ এটা ধুনীয়া প্ৰদৰ্শন দাঙি ধৰিছে। আৰু সেই কাৰ্যটো দেখি টিম বিৰো তৰুণৰ প্ৰতি অন্তৰ চুই গ'ল। ইন দ্য ৰিমেইনিং মেটচেছ, আৰু যি সময় বাকী আছিলে খেলখনৰ, সেই খেলখনত দ্য প্লেয়াৰ্ছ অফ টিম বি ৱেৰ ভেৰি পলাইট টু হিম। তেতিয়া টিম বি তাৰ আগতে যেনেধৰণে তাৰ প্ৰতি এটা মানে খুব বেয়া ভাৱ লৈ খেলি আছিলে ন, একদম বিৰোধী পাৰ্টিৰ নিচিনাকৈ পূৰা একদম মানে তাক ঘেৰাও কৰি খেলি আছিলে। কিন্তু এনেধৰণৰ কাৰ্য দেখি যি অকণ আৰু সময় বাকী আছিলে খেলখনত, কিন্তু টিম বিয়ে তেতিয়া তৰুণৰ লগত নম্ৰভাৱে খেলখন মানে খেলিলে, মানে যেনেধৰণে খেলিব লাগে তেনেধৰণে খেলিলে, সৎভাৱে খেলিলে। এভৰি ওৱান ৰিয়েলাইজড। তেতিয়া প্ৰত্যেকে ৰিয়েলাইজড মানে কি? উপলব্ধি কৰিলে যে ফুটবল ইজ নট অনলি এবাউট স্ক'ৰিং গ'লছ। ফুটবল কেৱল গ'ল স্ক'ৰ কৰাই কথা নহয় বা গ'ল জিকাৰ কথাই নহয়। দেয়াৰ ইজ মাছ মোৰ টু ইট। ইয়াতকৈও বৰ বেছি হয়। ডেট প্ৰভাইডছ দ্য জয় অফ লিভিং। যিটোৱে আমাক জীয়াই থাকিবলৈ আনন্দ দিয়ে। সেইকাৰণে লেচনটোৰ নাম জীয়াই থকাৰ আনন্দ। তাৰ মানে কি? আমি কেতিয়াবা নহয় বৰ কম্পিটিশ্যন মোডত হৈ যাওঁ, তাৰমানে খুব মানে প্ৰতিদ্বন্দ্বী আমাৰ মুড এটা হৈ যায়, হয়নে নহয়? চাবাচোন, মই তাক হৰুৱাই এৰিম, একদম মানে কিবা এটা শত্ৰুৰ নিচিনা যেন এটা ভাৱ হৈ যায়। কিন্তু কিয় হয়? যাতে মই তাক হৰুৱাই মই জিকিব পাৰোঁ, আৰু মই মানে যেনে তেনে কৰি হ'লেও মই জিকিব পাৰোঁ, হয়নে নহয়? কিন্তু তাৰ ভিতৰতো মানুহৰ মানৱীয়তা গুণটো থকা উচিত। মানৱীয়তা গুণটো থাকিবই লাগে। আৰু যেতিয়ালৈকে তুমি মানৱীয়তা গুণটো ধাৰণ কৰিব নোৱাৰিবা, তেতিয়ালৈকে তুমি যিমানেই খেল জিকা, যিমানেই তুমি ডাঙৰ মানুহ নোহোৱা কিয়, তোমাৰ সন্মান নাথাকিব বা তোমাক মানুহে ভাল নাপাব। গতিকে খেলতকৈও বেছি ইয়াত তৰুণে মানৱীয়তাৰ ওপৰত গুৰুত্ব দিছিল বাবে টিম বিও যিটো প্ৰতিদ্বন্দ্বী মনোভাৱ লৈ খেলি আছিলে, সিহঁতিও সৎভাৱে শেষত খেলখন খেলিবলৈ মান্তি হ'ল। গতিকে দেখিছানে, এয়াই হৈছে জীয়াই থকাৰ আনন্দ। তোমালোকক আগতে আমি জয় অফ হেল্পিং পঢ়িছিলোঁ, হয়নে নহয়? সহায় কৰাৰ আনন্দ। গতিকে ইয়াতো সেই একেই জয় অফ হেল্পিঙৰ কথাই কৈছে, খালি ইয়াত টাইটেলটো চেঞ্জ কৰি লিভিং কৰিছে, জয় অফ লিভিং। তাৰমানে সহায় কৰি যিটো তুমি আনন্দ পোৱা, তাৰ পৰাই তুমি জীয়াই থকাৰে আনন্দ পোৱা, হয়নে নহয়? গতিকে তোমালোকে লেচনটো বুজিছানে? আমি ইয়াৰ এক্টিভিটিছৰ বিষয়ে পাছত আলোচনা কৰিম। গতিকে তোমালোকে লেচনটো ভালদৰে পঢ়িবা আৰু বুজি পাইছানে নাই মোক জনাবা। যদি কিবা অসুবিধা থাকে মোক সুধিবা।
ঠিক আছে থেংক ইউ